হাই, বিশেষকৈ আজি ৱেডাৰটো বহুতেই ঠাণ্ডা পৰিছে আৰু এতিয়া টাইম হৈছে আপোনাৰ 6টা বাজিছে, মানে ইভিনিং 6টা বাজিছে আৰু সেই হেতুকে মই ভাবিছো অকণমান গাটোত গৰম লগাও আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকিব, তেতিয়া আপোনালোকৰো অলপ গৰম লাগিব। সেই হেতুকে মই ভিডিঅ'টো আজি বনাইছো আৰু ভিডিঅ'টো আজি 100% আনকমন পাব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোৰ বাইকখন উলিয়াই ল'লোঁ আৰু ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া মই যাম বজাৰ কৰিবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। মই আহি পাই গ'লোহি মাংসৰ বজাৰ আৰু এই চাইনবোৰ্ডখন চাওক, নয়নমণি এণ্টাৰপ্ৰাইজ। আপোনালোকে নিশ্চয় চিনি পাইছে। এইখনত বেলেগৰ দোকানতকৈ বহুতেই কম আৰু মানুহৰ ভিৰ দেখিছেই। আৰু বিশেষকৈ সকলো ধৰণৰ লোকেল মুৰ্গী হওক, হাঁহ আৰু ছাগলী মাংস ইয়াত পোৱা যায়। আৰু মই এইখনৰ পৰাই আগৰ পৰাই কিনি থাকোঁ, কিয়নো ইয়াৰ প্ৰাইচটো বহুতেই কম। সেই হেতুকে আজিও মই লোকেল মুৰ্গী লৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকৰ কি কি মাংস পোৱা যায়? আমাৰ লোকেল মুৰ্গী, হাঁহ, লোকেল হাঁহ, লোকেল হাঁহ আৰু ব্ৰইলাৰ হয়। আৰু ছাগলী মাংসটো পোৱা নাযায়। তাৰ বাহিৰে ছাগলী মাংসটো পোৱা নাই। বৰ্তমান ছাগলী মাংসৰ নাই বুলি কৈছে আৰু ছাগলী মাংসও পোৱা যায়, অৰ্ডাৰ দিব লাগিব। আপোনালোকৰ যিকোনো ধৰক অন্নপ্ৰসন্ন হওক, বাৰ্থডে হওক বা সকাম হওক বা অন্য তথা বিয়া হওক, আপোনালোকে পাই যাব অৰ্ডাৰ দিলে। আৰু বিশেষকৈ অন্য দোকানতকৈ ইয়াত বহুত সুলভ মূল্যত পোৱা যায়। এতিয়া ব্ৰইলাৰ প্ৰাইচ বেলেগৰ দোকানত 200 টকা চলি আছে, কিন্তু ইয়াত আপোনালোকে 140 টকাতে 1 কেজি মাংস লৈ যাব পাৰিব। বহুতেই নগণ্য, মানে অন্যতকৈ বহুতেই কমতে আপোনালোকে মাংস খাব পাৰিব, মানে বহুত কম দামত আৰু এইটো। সেই হেতুকে আপোনালোকে আহিব নিশ্চয়, চিনি পাইছে লোকেশ্যনটো। আৰু মই ইয়াৰ পৰাই যিকোনো মাংস আগৰ পৰাই লৈ গৈ থাকোঁ বহুত কম দামত, আৰু সেই হেতুকে মই আপোনালোককো জনালোঁ, আহি থাকিব নিশ্চয়। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। মই এতিয়া মাংসখিনি ধুনীয়াকৈ হালধি আৰু মিঠাতেল আৰু নিমখ ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। মই এতিয়া ধুনীয়াকৈ এই ৰেচিপিটো বনাই দেখাম। আজি মানে এইখনেই আৰু কৰিব লাগিব, তাৰমানে চিপাং টিপাং চব মানে ক'ত থলে আৰু নাজানো। এতিয়া ভিতৰত নবনাওঁ, মানে আপোনাৰ বাহিৰতে বনাম, চাই থাকক। এয়া দেখিছে আপোনালোকে 100ত মানে 20% হৈ গৈছে। এতিয়া চৌকাটো দেখা, চৌকাটো মাংস সদায় খৰি জুইত বনালে বেছি ভাল লাগে। সেই হেতুকে ভিতৰত আমাৰ চৌকা নাই, সেইকাৰণে আমি বাহিৰতে বনাম আজি। আৰু এতিয়া মই চৰুটো পাতি দিম, জুই লাগিলেই ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া হৈ গৈছে, এতিয়া মই চৰু পাতি দিম। বছ কাটা। আপোনালোকে চাই থাকক, চৰুটো বিশেষকৈ বহাই ল'লোঁ আৰু এইটো মিঠাতেল ঢালি দিলোঁ। আৰু মিঠাতেল গৰম হোৱাৰ পিছতেই মানে পিঁয়াজ, জলকীয়া, ৰহুন সকলো দি দিম। আপোনালোকে চাই থাকক।
দি দিয়া বহুত ঠাণ্ডা পৰিছে সেই হেতুকে এটা ভোট জলকীয়া দি দিছোঁ আৰু বিশেষকৈ জ্বলা খাই মই বহুতেই ভাল পাওঁ সেইকাৰণে এটা ভোট জলকীয়া দি দিছোঁ আৰু ডিচেম্বৰত জানি আৰু কেনেকুৱা ঠাণ্ডা পৰে আৰু মানে মাংস হ'লে জ্বলা হ'লে খাই ভাল লাগে আৰু আলু যি দাম হৈছে আলু আৰু পিঁয়াজৰ দাম সেই হেতুকে বিনগুটি আলু আনিছোঁ আৰু মানে ডাঙৰ আলু হ'লে ভাল কিন্তু উপায় নাই দোকানখনত এই এটা পৰিলেই বিনগুটি আলু যে পিছলি পৰিয়ে গ'ল উপায় নাই ইয়াকে খাব লাগিব আজি আৰু দামো আপোনাৰ বহুত 50 টকা পৰিল এই আলু 1 কেজিত আপোনালোকে চাই থাকক এতিয়া এইডোখৰ দেখিছে পৰিয়ে গ'ল দিয়া ধনিয়া পাতখিনিও দিয়ে দিম আমাৰ মাংসৰ ৰেচিপিটো হৈ গ'ল আৰু মই টেষ্ট কৰি চাইছিলোঁ বহুতেই সোৱাদ হৈছে আৰু আপোনালোকেও এনেকৈ বনাই খাব আৰু ক'বই নালাগে ভোট জলকীয়া আৰু মাংসত দিলে কেনেকুৱা টেষ্টি হয় আৰু এতিয়া মই ভাতৰ লগত খাম আপোনালোকে চাই থাকক এয়া মই খাইছোঁ বহুতেই টেষ্টি হৈছে বহুতেই সোৱাদ হৈছে ঠাণ্ডাৰ ৱেডাৰত যদি এনেকৈ মানে মাংসত ভোট জলকীয়া দি খোৱা যায় বহুতেই ভাল লাগে আৰু গাটো গৰম লাগে আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল বাটনটো প্ৰেছ কৰি দিব কিয়নো মই নতুন ভিডিঅ' আপলোড দি আছোঁ ন'টিফিকেশ্যনটো পোনপ্ৰথমে আপোনাৰ মোবাইলত বাজি উঠিব আজিলৈ ধন্যবাদ বাই নতুন ভিডিঅ'ৰে আকৌ লগ পাম পুনৰ